নমস্কাৰ, আজি আপোনালোকৰ কাৰণে লোকেল মুৰ্গীৰ মাংসৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে ব'লক ৰেচিপিটো আৰম্ভ কৰোঁ। তো আজি আমি একদম বঢ়িয়াকৈ খৰিৰ জুইত বনাম। বঢ়িয়াকৈ চৌকা বানি লৈছোঁ বাহিৰত। ইফালে কেৰাহী তুলি দিছোঁ, কেৰাহী গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে মিঠাতেলখিনি দি দিছোঁ। মাংসৰ পৰিমাণ হিচাপত মিঠাতেল দিছোঁ। আমাৰ প্ৰায় 1200মান মাংস আছে, তো সেই হিচাপত তেলটো দিয়া হৈছে। তেলখিনি গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে দিলোঁ তেজপাত আৰু লগত দিলোঁ পিঁয়াজ। তো এইখিনি ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। তো পিঁয়াজখিনি অলপ সময় বঢ়িয়াকৈ ভাজি ল'লোঁ। এতিয়া আমি ইয়াত দিম শুকান জলকীয়া। জ্বালা প্ৰায় 6-7টামান দিছোঁ আমি। এতিয়া পিঁয়াজৰ লগত ধুনীয়াকৈ শুকান জ্বালাখিনি অলপ সময় ভাজি ল'ম। তো নেক্সট আমি দিছোঁ ইয়াতে কেঁচা জলকীয়া। জ্বালা আমি ইয়াতে 8-10টামান দিছোঁ। যিয়ে যিমান জ্বালা খাই ভাল পায় সেই হিচাপত দিলে হ'ল জ্বালাটো। তো এতিয়া কেঁচা জ্বালাখিনিও পিঁয়াজৰ লগত ধুনীয়াকৈ অলপ টাইম ভাজি ল'ম। তো এইবাৰ আমি দিলোঁ আদা নহৰু বটাখিনি। ধুনীয়াকৈ মিক্সিত বটি লৈছোঁ। মাংসৰ পৰিমাণ হিচাপত আদা নহৰু বটি ল'লে হ'ল। তো এইখিনিও এতিয়া পিঁয়াজৰ লগত ধুনীয়াকৈ কিছু সময় ভাজি ল'ম। আদা নহৰু পিঁয়াজ ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া আমি ইয়াতে দিম মাংসখিনি। এতিয়া বঢ়িয়াকৈ কিছু সময় মাংসখিনি আমি ভাজবা লাগিব। জুইটো পূৰা বাঢ়াই দিছোঁ। তো বঢ়িয়াকৈ কিছু সময় ভাজি থাকিম। তো মাংসখিনি কিছু সময় ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া আমি ইয়াতে দিম সোৱাদ অনুসৰি নিমখ আৰু লগতে দিম হালধি গুড়া, মানে ৰং গুড়া। আৰু হালধি গুড়া আৰু নিমখ দি উঠিও আমি কিছু সময় ধুনীয়াকৈ মাংসখিনি ভাজবা লাগিব। মাংসখিনি ধুনীয়াকৈ কিছু সময় ভাজি ল'লোঁ। চাওক এটা ধুনীয়া কালাৰ আহি গৈছে। এতিয়া আমি ইয়াতে দিম 3টা ডাঙৰ চাইজৰ বিলাহী কাটি লৈছোঁ আৰু লগতে দিম 3টা ডাঙৰ চাইজৰ আলু। তো এইখিনিও ধুনীয়াকৈ কিছু সময় মাংসৰ লগত ভাজি ল'ব লাগিব। আৰু আলু বিলাহীখিনি দি উঠি 1 মিনিটমান সময় মাংসখিনি ভাজলোঁ। এতিয়া আমি ইয়াতে পানী দি দিম আৰু পানী দি উঠি একেলগে আমি ইয়াতে মছলাখিনিও দি দিম। তো মছলা প্ৰথমতে আমি দিম 1 পেকেট 5 টকীয়া জিৰাৰ গুড়া, গোটেই পেকেটটো দি দিছোঁ। লগতে দিম চিকেন মছলা 1 পেকেট 5 টকীয়া পেকেট, এইটো গোটেই পেকেটটো দি দিছোঁ। আৰু লগত দিম আমি 1 পেকেট চাহী গৰম মছলা, এইটো 10 টকীয়া পেকেট কমকৈ থাকে, এইটোও গোটেই পেকেটটো দি দিছোঁ। আৰু এতিয়া মছলাখিনি ধুনীয়াকৈ মাংসৰ লগত মিক্স কৰি দিলোঁ আৰু কিছু সময় এনেকৈ বঢ়িয়াকৈ উতলিব দিম। এতিয়া আমি 5 মিনিটমান সময় ধুনীয়াকৈ ঢাকনখন দি থৈ দিম। তো 5 মিনিট ঢাকনখন এনেকৈ ৰাখি আমি ঢাকনখন গুচাই দিলোঁ। আৰু মাংসটো অলপ সিজিছে, একদম ভালকৈ সিজা নাই আৰু আলু অলপমান সিজবা আছে। তো আমি ইয়াতে আৰু অলপ পানী দিম আৰু জুই ৰ'বা দিম। মানে এনেকৈ উতলে আমি আঞ্জাখন মানে মাংস নিসিজাকলৈকে আৰু আলু নিসিজাকলৈকে এনেকৈ ধুনীয়াকৈ উতলে বানি থাকিব লাগিব। আৰু 10 মিনিটমান সময়ৰ কাৰণে আমি ঢাকনখন লগাই দিলোঁ। তো আৰু 10 মিনিটমান সময় ঢাকনখন ৰাখি আমি গুচাই দিলোঁ। এইবাৰ মাংস বঢ়িয়াকৈ সিজি গৈছে। আমি একদম টেষ্ট কৰিও চালোঁ। আলু মাংস একদম বঢ়িয়া মজা সিজি গৈছে। এতিয়া আমি অলপমান আঞ্জাটো কম কৰিম, মানে পানীটো অলপমান আমাৰ শুকাম, তাৰে কাৰণে অলপ সময় আৰু উতলিব দিম। তাৰপিছত আমাৰ লোকেল মুৰ্গীৰ মাংসৰ আঞ্জা একদম ৰেডি হৈ যাব। তো কিছু সময় ধুনীয়াকৈ উতলাৰ পাছত চাওক পানীটো ধুনীয়াকৈ কমি গ'ল আৰু এইখিনি জোল আমাক লাগিব। এতিয়া আমি ইয়াতে সোৱাদটো অলপ বাঢ়ৰ কাৰণে, মাংসখনৰ সোৱাদটো বাঢ়ৰ কাৰণে অলপ কাঁচা ধনিয়া দি দিছোঁ। ইয়াতে এটা ধুনীয়া ফ্লেভাৰ আহি যায়। আৰু কাঁচা ধনিয়া যদি কোনোবাই খাই বেয়া পায় নিদিলেও কথা নাই। তো আমাৰ লোকেল মুৰ্গীৰ মাংসৰ আঞ্জা একদম ৰেডি হৈ গ'ল। তে মাংসখন নামে লৈ আৰু অলপ কাঁচা ধনিয়া বঢ়িয়াকৈ ওপৰত কাটি দিলোঁ। তে এতিয়া হ'ল লোকেল মুৰ্গীৰ মাংসৰ এটা ধুনীয়া ৰেচিপি আপোনালোকক দেখালোঁ। তো ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। তে আজিৰ কাৰণে এৰিলোঁ, নমস্কাৰ।